নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখিনি কি দেখিছেনে? এইখিনি আটা নহয় কিন্তু দেই, এইখিনি ময়দাও নহয়, এইখিনি হ'ল পিঠাগুড়ি। পিঠাগুড়ি দি আজিনো কি বনাওঁ চাওঁ আহকচোন। পিঠাগুড়ি দি আজি বেলেগ এটা বস্তু বনাবলৈ লৈছোঁ। প্ৰথমতে পিঠাগুড়িখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ, দেখিছেনে? এয়া অলপ অলপ পানী দি পেলাই গোটেইখিনি মঠিছোঁ মানে আটাৰ দৌটো যেনেকৈ বনায় তেনেকৈ বনোৱা নাই। অলপ অলপ পানী দি পেলাই মানে পিঠাগুড়িখিনি লাৰু টাইপৰ নিচিনা হোৱাকৈ ধুনীয়াকৈ পানী দি পেলাই অলপমান মঠি আছোঁ। দেখিছেনে কেনেকৈ কৰিছোঁ? চাই থাকিবচোন লাষ্টলৈ আজি কি বনাওঁ পিঠাগুড়ি দি। ধুনীয়াকৈ এইখিনি দুইখন হাতে দি পেলাই পানীখিনি যে মিক্স হৈ যায় চবৰ লগতে ধুনীয়াকৈ এইখিনি সানি আছোঁ। এতিয়া সানি হোৱাৰ পিছত এতিয়া এইখিনি মই কি কৰিম জানেনে? চালনী এখনত লৈ পেলাই ধুনীয়াকৈ চালনীখনেদি অলপমান পাৰ কৰি দিম। যিহেতু এইটো গুটি গুটি লাৰু নিচিনা হৈছে, সেই বস্তুটো ভাঙি দিব লাগিব। ভাঙি দি পেলাই চালনীখনেদি ধুনীয়াকৈ তলত এইখিনি মিহি কৰি ল'ব লাগিব। ইমানো মিহি নহয় আৰু, গম পাইছে চাউল চলা চালনী, ইমানো মিহি নহয়। ধুনীয়াকৈ এইখিনি উলিয়াই ল'ব লাগিব। দেখিছে মই গোটেইখিনি এনেকৈ চালি লৈছোঁ চালনীখনত হাতেদি দি পেলাই। চাই থাকিবচোন, আজি বেলেগ ধৰণৰ বস্তু এটা বনাই আছোঁ দেই। এতিয়া মই এই গোটেইখিনি চালি লোৱাৰ পিছত মিঠৈ অলপমান মিলিয়াই লৈ পেলাই মিঠৈখিনি ভাঙি লওঁ। মিঠৈখিনি দেখিছেনে? মিঠৈখিনি যিহেতু টান হৈ আছে ন, টান হৈ থাকিলে নহ'ব। মিঠৈখিনি এতিয়া ধুনীয়াকৈ কাঁহী এখনত উলিয়াই লৈছোঁ আৰু এইখিনি চালি লোৱা পিঠাগুড়িখিনি ছাইড কৰি থৈ দিছোঁ। এয়া মিঠৈখিনি ভাঙি লৈছোঁ, দেখিছেনে? কিহেদি ভাঙিছোঁ দেখিছেনে? বেলনা মাৰি দি ভাঙিছোঁ। নাহাঁহিব দেই এনেকৈ ভাঙিছোঁ কাৰণে। যি পাইছোঁ আৰু তাকেই ইউজ কৰিছোঁ, সেইটো কাৰণে এইখিনি ভাঙি লওঁ বোলো। ভাঙি লোৱাৰ পিছত মই কি বনাব ওলাইছোঁ আপোনালোকক ধুনীয়াকৈ জনাই থাকিম। এইখিনি ধুনীয়াকৈ গুড়ি কৰি ভাঙি লৈছোঁ। ভাঙি লৈ পেলাই চাকনিখন দেখি গম পাইছেনে? মই ভাপত দিয়া পিঠা বনাবলৈ ওলাইছোঁ। সেইটো কাৰণে ইয়াত ধুনীয়াকৈ পিঠাগুড়িখিনি তলত দি দিলোঁ। পিঠাগুড়িখিনি তলত দিয়াৰ পিছত মিঠৈ অলপমান মাজত দিছোঁ। মাজত দি পেলাই দেখিছেনে লেয়াৰ কৰি দিছোঁ। এই পিঠাগুড়িৰ মাজত আকৌ মিঠৈ দিছোঁ। মিঠৈৰ পিছত আকৌ পিঠাগুড়ি দি পেলাই আকৌ মিঠৈ দি পেলাই পিঠাগুড়ি দি গোটেইখিনি ফিল আপ কৰি দিছোঁ। গোটেইখিনি একদম ধুনীয়াকৈ অলপ ইমানো হেঁচি দিয়া নাই, দেখিছেনে? অকল ভৰ্তি হৈ যোৱালৈহে দিছোঁ। তাৰপিছত কুকাৰটোত পানী অলপমান দি পেলাই কুকাৰটো যোনটো ওপৰত চিটি মাৰা যোনটো থাকে ন, সেই বস্তুটো আঁতৰাই পেলাই হাৱাটো যোৱাকৈ তাতে মই এয়া চাকনিখন পাতি দিছোঁ। চাকনিখন পাতি পেলাই এনেকৈ ঢাকি দিছোঁ। ঢাকনিখন দি ৰখাই নাই ঢাকনিখন, এখন দেখিছেনে? এতিয়াহে ৰখিছে। এতিয়া এই যোনটো ভাপ ওলাই থাকিব, সেই ভাপতে পিঠাটো ধুনীয়াকৈ সিজি যাব। সেই সিজিছে, দেখিছেনে পিঠাটো? তাৰপিছত মই এনেকৈ গ্লাছতো বনাইছোঁ। গ্লাছৰ তলটো এটা ফুটা উলিয়াই লৈছোঁ। ফুটাটো উলিয়াই পেলাই ধুনীয়াকৈ পিঠাগুড়ি দি পেলাই আকৌ মিঠৈ অলপমান দি পেলাই আকৌ সেনেকৈয়ে ফিল কৰি দিছোঁ গোটেইখিনি। তাৰপিছত ধুনীয়াকৈ ভৰ্তি কৰাৰ পিছত এতিয়া আকৌ মই কুকাৰৰ হেৰিত দি দিম। এইটো পিঠাটো এনেকৈ বজাই চাব লাগে বোলে, ধাপ উঠিলেহে বোলে পিঠাটো সিজে। তাৰপিছত সেয়া দেখিছেনে পিঠাখিনি কিমানখিনি পিঠা বনোৱা গ'ল। বনাই পেলাই সেই গ্লাছৰ পিঠা দুটাও বনোৱা গ'ল। চাওকচোন কেনেকৈ বনাইছোঁ, কেনেকৈ উলিয়াইছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ খোৱাৰহে কথা আৰু, গাখীৰৰ চাহ একাপ লৈ পেলাই সেইখিনি খাবহে লাগে। আপোনালোকেও এনেকৈ বনাই চাবচোন। অসমীয়া মানুহ হিচাপে মই জানো যে চবেই এইটো বনাবলৈ জানে, হয়নে নহয় কমেণ্টত জনাবচোন।